ৰাজ্যত সংঘটিত হৈছে মানৱ সমাজক লজ্জাজনিত কৰা এক ভয়ংকৰ কাণ্ড। এইবাৰ এগৰাকী বিহু কৰিবলৈ যোৱাৰ যুৱতীক দলবদ্ধৰ ধৰ্ষণ দুই যুৱকৰ। যুৱতীগৰাকী সুৰক্ষাৰ হেতুকে আমি আপোনালোকক নাম ঠিকনা ক'ব নোৱাৰিম, কিন্তু এইখন অসমতে সংঘটিত হৈছে মানৱ সমাজক লজ্জাজনিত কৰা এক ভয়ংকৰ কাণ্ড। বিহু কৰিবলৈ যোৱাৰ যুৱতীক ধৰ্ষণ কৰি পেলাই থৈ গ'ল হাবিৰ মাজত। এই ভয়ংকৰ ঘটনাই কঁপাই গৈছে সমগ্ৰ অসম। শুনক ভুক্তভোগী পৰিয়ালৰ মুখেৰে সকলো। গৈছিলে ৰাতি ৮টা মানত, তাৰপিছত বোলে পেচাব ওলাইছিলে 11টা মানত। তেতিয়াই ল'ৰা দুটা আহিনি বোলে এৰি মুখটো জপাইখিনি লৈ গ'লে বোলে। নিখিনি যোনটো ল'ৰাটোৰ নাম বোলে সুৰজ, ইহঁতৰ ঘৰত নিছে। ছোৱালীজনী মোক ঘৰটোকো দেখুৱাই দিলে, যাতে এইটো ঘৰত মোক আনিখিনি বেয়া কাম কৰিছে সিহঁতে ক'লে। সুৰজ বুলি ক'লে। মই চিনি নাপাওঁ, ছোৱালীটো কৈছে মই ল'ৰাকেইটাক চিনি পাইছোঁ, ভালকৈ চিনি পাইছোঁ বুলি কৈছে। অলপ দূৰ হয়।